গুড মৰ্ণিং। আমি সকলোৱে বিচাৰোঁ নহয় নেকি আজিৰ দিনটো আমাৰ ভালে ভালে যাওক, কোনো ধৰণৰ বাধা নালাগে, কাজিয়া পেচাল নহওক, সকলোখিনি যেন ধুনীয়াকৈ ওলাই যাওক গোটেই দিনটো। যেনেকৈ আমি প্ৰাৰ্থনাও কৰোঁ কি আজিৰ দিনটো প্ৰভু ভালে ভালে যাওক যাতে। একদম সৰু মেনিফেষ্টেশ্যন টেকনিক এটা ক'ম যোনটো আপুনি কৰিব পাৰে আৰু কৰিলে খুব ভাল, খুব ধুনীয়াকৈ ফলিয়াই এই মেনিফেষ্টেশ্যন টেকনিকটো। মই দেখুৱাইছোঁ আপোনাক কেনেকৈ কৰিছোঁ। এই দেখিছে যেনেকৈ ৰাতিপুৱা উঠি আমি চাহটো খাওঁৱে, একদম নৰ্মেল বস্তু। আমি ৰাতিপুৱা উঠি সদায় চাহ খাওঁ, বা বহুতে নাখাব পাৰে, নেমু পানী খায় বা খালী পানী খায়, যিয়ে খায় আপুনি ৰাতিপুৱা উঠি। যদিও খাব নোৱাৰে, এগিলাচ পানী ল'ব বা একাপ চাহ ল'লে, যোনটো চাহ খাব আপুনি, চাহত আপুনি এখন চামুচ ল'ব আৰু এই চামুচখন এনেকৈ চাওক লাহে লাহে ক্লকৱাইজ, এবাৰ দুবাৰ 3 4 5 6 7, এনেকৈ 7বাৰ আপুনি চামুচখন ঘূৰাব। যেতিয়া আপুনি ঘূৰাই থাকিব চামুচখন, তেতিয়া আপুনি প্ৰাৰ্থনা কৰিব কি প্ৰভু আজি মোৰ ইউনিভাৰ্ছ, আজি মোৰ দিনটো যেন ভালে যাওক, আজি মোৰ যি কাম আছে ধুনীয়াকৈ, গোটেই কামখিনি মোৰ ধুনীয়াকৈ হৈ গৈছে। প্ৰেজেণ্ট টেন্সত ক'ব কি আজি মোৰ দিনটো বিৰাট ধুনীয়া গৈছে, আজি মোৰ কামখিনি হৈ গ'ল, আজি মোৰ কামখিনি খুব ধুনীয়াকৈ হৈ আছে। তেনেকৈ কৈ পেলাই আপুনি 7বাৰ এনেকৈ চামুচখন ঘূৰাব আৰু এই চাহ কাপ আপুনি 7বাৰ ঘূৰোৱাৰ পিছত খাব। এতিয়া আপুনি চাহখিনি খাব, ধন্যবাদ জনাব। চাহখিনি যেতিয়া চেছ হ'ব ধন্যবাদ জনাব আকৌ ইউনিভাৰ্ছক, আপোনাৰ যাক আপুনি বিলিভ কৰে, কৃষ্ণ শিৱ যাকেই বিলিভ কৰে, যোনেই আপোনাৰ দেউতাই, থেংক ইউ কৰিব। আৰু এই কথাটো লৈ গোটেই দিনটো আপুনি একদম চিন্তা নকৰিব, চাব আপোনাৰ দিনটো কিমান ধুনীয়াকৈ ওলাই যাব।